নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা দহি ভিডিঅ' লৈ আনিলোঁ আৰু কাপোৰযোৰ বাৰু কেনেকুৱা লাগিছে। কাপোৰযোৰ আমাৰ মাৰে আৰু আনি কিন্তু দিছিলোঁ ময়েই। কালাৰটো বাৰু কেনেকুৱা লাগিছে ক'বচোন দেই। আৰু ৰংটো বাৰু কাৰ কাৰ প্ৰিয়। মোৰ বাৰু কাপোৰত বেয়া নালাগে, এইটো কালাৰ ভালেই লাগে। তাৰ কাৰণে মাকো মই সুধিছিলোঁ দেখাই আৰু মাৰো বোলে পচন্দ হ'ল, তাৰ কাৰণে মই আনি দিছিলোঁ কাপোৰযোৰ। আৰু কাপোৰযোৰৰ কালাৰটো আছিলে গ্ৰীণ আৰু কামবোৰ কৰা আছিলে কাপোৰত ব্লেক এণ্ড ৰেডেৰে। আৰু দহিবোৰ মই দীঘল দীঘলকৈ ৰাখি দিলোঁ কাৰণ সূতাবোৰ বহুত দীঘল দীঘলকৈ আছিলে আৰু কাটিব মন নগ'ল। মাক ক'লোঁ মই এনেকুৱা ষ্টাইলত মানে এনেকুৱা ডিজাইনত কৰি দিওঁ, মায়েও ক'লে হ'ব বুলি। তাৰ কাৰণে মই এনেকৈ দীঘল দীঘলকৈ ৰাখি দিলোঁ আৰু দীঘল দীঘলকৈ এনেকৈ ৰাখি দি লাষ্টত মানে তলৰ পিনে সমানকৈ কাটি দিছোঁ। আৰু কেনেকুৱা লাগিছে বাৰু দহিখিনি ক'বচোন। এনেকৈ ৰখাই বেয়া লাগিছে নেকি কাপোৰখন, মানে চাদৰখন। তো ভিডিঅ'টো এইখিনিয়ে আছিলে। তো আজিলৈ আহিছোঁ, বাই।